এয়া এই বোৱাৰী আহিছে যেন পাওঁ। ময়ো নেকি? তাই কিয় আহিছে? মইতো তাইক এই ঘৰলৈ আহিবলৈ মানা কৰিছিলো। ৰবা 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 এই বোৱাৰী আহা 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 আইতা কিন্তু একেবাৰে হতবাক হৈ গ'ল দেই। এইটো কম ছাৰপ্ৰাইজ দিয়া নহয় নহয়নে ককা? একেবাৰে হয়। আইতাই মা দেখিয়েই হতবাক। তুমি দেখিবলৈতো আছে। যোৱা মামী তোমাৰ পিছত কাৰ্যসূচী সম্পূৰ্ণ কৰা। অৱহেলা কৰি আঁতৰি থকা নাৰীক সেৱা কৰাৰো কোনো প্ৰয়োজন নাই বোৱাৰী। তুমি ভিতৰলৈ যোৱা। এই ইয়াত তুমি হস্তক্ষেপ নকৰিবা। এয়া এয়া তোমাৰ পুতেৰাৰ নন্দন কানন নহয়। এয়া তোমাৰ গিৰিয়েৰাৰ নৰদকুণ্ড। ইয়াত যমৰ শাসনেই চলিব। বোৱাৰী ককা যাবি কি লৈ আহা আমি ব'লা। আইতাক সেৱা কৰা কামটো এতিয়া পেণ্ডিং হৈ থাকক।